আজি 7 মিনিট 14 ছেকেণ্ডৰ বাবে অন্ধকাৰচ্ছন্ন হৈ যাব পৃথিৱী। আজি 2024 চনৰ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ। 50 বছৰৰ পিছত বিশ্ববাসী দেখিবলৈ পাব বিৰল মহাজাগতিক পৰিঘটনা। আজি পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ সাক্ষী হ'ব বহুজন। এতিয়া জানি লওক পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ কিমান সময় হ'ব। ভাৰত তথা অসমত দৃশ্যমান হ'বনে এই সূৰ্যগ্ৰহণ? আজি পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ সাক্ষী হ'ব বহুজন। এতিয়া জানি লওক পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ কিমান সময় হ'ব। ভাৰত তথা অসমত দৃশ্যমান হ'বনে নাই এই সূৰ্যগ্ৰহণ। মেক্সিকোৰ পৰা কানাডালৈ হ'ব দৃশ্যমান এই গ্ৰহণ। সমগ্ৰ বিশ্বই এই সম্পূৰ্ণ সূৰ্যগ্ৰহণৰ সাক্ষী হ'বলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে। সূৰ্যগ্ৰহণৰ সময়ত চন্দ্ৰই কেইবাটাও মুহূৰ্তৰ বাবে সূৰ্যক সম্পূৰ্ণৰূপে আৱৰি ৰাখে। 25 মাৰ্চৰ চন্দ্ৰগ্ৰহণৰ পিছত 2024 চনৰ এইটোৱে প্ৰথম সূৰ্যগ্ৰহণ। এই সূৰ্যৰ ছাঁ পৰা ঠাইখন সম্পূৰ্ণ আন্ধাৰেৰে আৱৰি ধৰিব। ভাৰতকে ধৰি বাকী দেশসমূহে এই সূৰ্যগ্ৰহণ দেখিবলৈ নাপাব। নাছাৰ মতে চন্দ্ৰই যেতিয়া সূৰ্যক সম্পূৰ্ণৰূপে আৱৰি ৰাখে তেতিয়া সামগ্ৰিকতা বোলে, যিটো কেইমিনিটমানৰ বাবেহে চলিব। 2017 চনৰ সূৰ্যগ্ৰহণৰ তুলনাত 8 এপ্ৰিলৰ মুঠ সূৰ্যগ্ৰহণৰ মুঠ সময়সীমা কিছু বেছি হ'ব, যিটো অতি বিৰল। আজিৰ দিনটোত দুপৰীয়া শুক্ৰ আৰু বৃহস্পতি নামৰ দুটা গ্ৰহে আকাশত দৃষ্টি আকৰ্ষণ কৰিব। মুঠতে এই দিনটো জ্যোতিৰ্বিজ্ঞানৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। ভাৰতীয় সময় অনুসৰি আৰম্ভণি হ'ব ৰাতি 9:12 আৰু শেষ হ'ব 2:22। কিন্তু 7 মিনিটৰ পূৰ্ণতা থাকিব। এতিয়া প্ৰশ্ন হয় এই সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দেখা পোৱা যাবনে নাযাব। কিন্তু এই সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দেখা পোৱা নাযায়, কাৰণ সেই সময়ত ভাৰতৰ আকাশত কোনো সূৰ্য নাথাকে, কাৰণ সেই সময়ত ৰাতি। গতিকে ভাৰত বা এছিয়াৰ আন আন ঠাইৰ পৰা ইয়াক দেখা পোৱা নাযায়।